আজি আমাৰ 13 নম্বৰ চিৰাং ব্লক বিপিএফ দলৰ উদ্যোগত ওমেন BSU আৰু ইয়দৰ যিটো ৱৰ্কশ্বপ বা কৰ্মশালা মানে ৱৰ্কাৰ্ছ মিট এই প্ৰগ্ৰামত মই আহি পেলাই যিখিনি দেখিবলৈ পাইছে খুব ভাল পৰিৱেশ মানে 13 নম্বৰ চিৰাং হিচাপে আমাৰ জিকাৰ কিবাটো 100% মানে আমাৰ কৰ্মীসকলৰ প্ৰেজেন্সক চালে আমি এনে গম পাই যে আমি 13 নম্বৰ চিৰাঙৰ বিপিএফ দল হিচাপে আমি জিকিব আকৌ তো কথা সেইটোৱে আৰু ভাল প্ৰগ্ৰাম হৈছে এনেকুৱা প্ৰগ্ৰাম সব সমষ্টিত হৈ আছে আমাৰ ইয়দৰ বা BSU আৰু ওমেনে লিড লৈ আছে এইটো চেন্ট্ৰেল কমিটিৰ পৰা ভাল প্ৰগ্ৰাম মহাকালিও নিশ্চয় আছে মততে 2025 সেপ্টেম্বৰ মাহত যেটো নিৰ্বাচন হ'ব এই নিৰ্বাচনত 13 নম্বৰ চিৰাং হিচাপে আমি জিকিম আৰু বিপিএফ দল হিচাপে গোটেই চিৰাংপুৰৰ পৰা আৰম্ভ কৰি ফাৰ্ষ্টনে চেৰপাং মাছবাদ লৈকে আমাৰ দলৰ পজিশন 1 নম্বৰত আছে মততে আমি আজিৰ দিনত 25টা দলত নাপাই 25টা মিনিমাম হলে 25টা আমি ইয়াত বেছিও হ'ব পাৰে কিন্তু 25টা দলত আমি নাপাই সৰকাৰ হোৱাটো কাটাং আৰু আজিৰ দিনত প্ৰমোদ বড়োৰ ডাঙৰীয়াই যিবিলাক স্লোগান দি আছে আমাৰ BTC বাকি ৰাজ্যৰ বহুত কাম কৰাৰ যিটো স্লোগান দি আছে বা মিশন ভিজন দেখা আছে এইবিলাক টোটালি পইলাৰ কি মিছা কথা কয় আৰু তাৰ যিটো কাম কৰাৰ যিটো আয়ু BTC শিৱৰ যিটো কমতা এই শিৱৰ কমতাটো 31 মাৰ্চত শেষ হ'ব এই একো ফাইল একো মুভমেন্ট কৰিব নোৱাৰে একো নতুন সেংচন দিব নোৱাৰে একো নতুন এপ্ৰুভ কৰিব নোৱাৰে ৰিলিজও কৰিব নোৱাৰে মততে 31 মাৰ্চটো তাৰ লাষ্ট কাগজে পত্ৰ মই ইয়াৰ কিবাটো আৰু পিছত আৰু নচলিব মততে এপ্ৰিলটো নতুন বছৰ বুলি আপোনালোকে সবে জানে মানে ফাইনান্সিয়েল ইয়াৰটো এপ্ৰিলৰ পৰা হয় নতুন বছৰ ফাইনান্সিয়েল ইয়াৰ কাৰণে ইয়াৰ 31 মাহটো লাষ্ট হৈ গ'ল 5 বছৰ ফাইনান্সিয়েল ইয়াৰটো হি কাম কৰিলে 6 বছৰটো কেতিয়াও নাপায় আপোনালোকে জানে মততে নতুন ফাইনান্সিয়েল ইয়াৰ যেটো 25-26ৰ যেটো নতুন ফাইনান্সিয়েল ইয়াৰৰ যেটো পইচা হিটো কোনো স্কিম এপ্ৰুভ কৰিব নোৱাৰে ইয়াৰ এগেইনষ্টত আৰু সেংচনো দিব নোৱাৰে বা ৰিলিজও কৰিব নোৱাৰে আমাৰ BTCত হয় না অসমৰ হয় না ইণ্ডিয়াৰ হয় আমাৰ ক'ব লগা একো নাই এটো সবৰে কিবা আছে কি বুলি কয় এটো অধিকাৰ আছে নতুন ৰাজনৈতিক দল খোলা সবৰে অধিকাৰ আছে খুলিব আমিও শুনি আছো বিপিএফ দলৰ কোনো ক্ষতি নহয় বিপিএফ দলৰ কোনো ক্ষতি নহয় বিপিএফ হিচাপে আছে বিপিএফ কৰ্মী হিচাপেও আছে বা ৰাইজ হিচাপেও আমাৰ লগত যিখিনি আছে এটো কোনো ক্ষতি নহয় BTC নিৰ্বাচনটো বিজেপিয়ে অকলে খেলিব ঘোষণা কৰিছে দিলীপ শইকীয়া ডাঙৰীয়াই এটো আমাৰ কাৰণে ভাল আৰু বিজেপিয়ে আজি যদি BTC অঞ্চলৰ একো প্ৰভাৱ নাই এটো কথাটো নকলে হয় প্ৰভাৱ থকা কাৰণে আজি বিজেপিয়ে BTC নিৰ্বাচনত ভাগ ল'ব ইন্ডিপেন্ডেন্টলি বুলি কৈছে প্ৰভাৱ আছে এই কাৰণে বিজেপিৰ প্ৰেসিডেন্ট দিলীপ শইকীয়া ডাঙৰীয়াই এই কথাটো ঘোষণা কৰিছে যদি প্ৰভাৱ নাথাকিলে হয় এটো ঘোষণা নকৰিলে হয় UPPL 0 মততে BPF 1 নম্বৰ সেকেন্ডতে বিজেপিৰ প্ৰভাৱটো আছে BTC অঞ্চলত কথা এটো সবে জানে নাই এলাইন্সটো নাথাকিও এটা যেটো ঘোষণা কৰি আছে ইহতে কিন্তু বিজেপিৰ লগত থাকিবৰ কাৰণে খুব চেষ্টা কৰি আছে কিন্তু বিজেপিয়ে জানে UPPLৰ ফিল্ডটো কেনেকুৱা বহুত থলত সেই কাৰণে UPPLৰ লগত মিত্ৰতা কৰি একো লাভ নাই বা কোনবা BPFৰ লগতো ইহতে মিত্ৰতা নকৰিব মততে ইন্ডিপেন্ডেন্ট খেলিব বুলি কৈছে আমিতো কাৰো লগত মিত্ৰতা নকৰিব হিৰা হৰণিয়াই আমাক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহি আছে আমাৰ ক'ব লগা একো নাই কোনোবা দলে যদি আমাক সহায় কৰিবলৈ আগবাঢ়িছে ইয়াত আমাৰ ক'ব লগা একো নাই এইবিলাক জয়েন কৰাৰ কোনো প্ৰশ্ন আহা নাই এনেকুৱা আলোচনা হোৱা নাই বা এনেকুৱা খোৱা নাই GSP পৰা BPFক সাপোৰ্ট কৰিম বুলি ঘোষণা কৰি আছে কিন্তু আমাৰ লগত এনেকুৱা আলোচনা হোৱা নাই